নমস্কাৰ সকলোকে মই নিহাৰিকা আপোনালোক সকলোকে মোৰ পুনৰ এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি বহু দিনৰ মূৰত ভিডিঅ' বনাব ওলাইছোঁ। মাতটো শুনি চাগে ধৰিব পাৰিছে, চৰ্দি লাগি পেলাই একেবাৰে মাত নোহোৱা হৈ গৈছে। বাৰু যিয়ে নহওক, এয়া মই কলেজ যাবলৈ ওলাইছোঁ আৰু কলেজ গৈ পোৱাৰ লগে লগে অকণমান নোটছ লিখিব লগা আছিলে, সেইখিনি লিখি ল'লোঁ। আৰু আমাৰ যিহেতুকে কলেজৰ ফ্ৰেছাৰ্ছ আহি আছে, তো আৰু আজিৰে পৰা মানে প্ৰথমটো কাৰ্যসূচী আৰম্ভ কৰিলে আৰু ইফালে আমাৰ মঞ্চৰ কামো লাহে লাহে হৈয়ে আছে। আৰু যিয়ে নহওক ঘৰলৈ বুলি উভতি আহিলোঁ আৰু আহিয়ে দেখিলোঁ মায়ে দুপৰীয়া খাবলৈ বুলি খিচিৰি বনাইছে। আৰু আবেলি দেখিছেনে বতৰটো ইমান বেছি ডাৱৰীয়া কৰিলে, বৰষুণ আহিব বুলি ভাবিছিলোঁ কিন্তু বৰষুণ নাহিলে। আৰু সৰুৰ পৰা এটা মোৰ অভ্যাস আছিলে, কোনোবাই পইচা দিলে তাৰে 1 টকা হ'লেও মানে জমা কৰি থোৱাৰ, আৰু সেয়াই আজি মই জমাৰ পইচাখিনি ওলাব লগা হ'ল। আৰু অকলে জমা কৰা বুলি ক'লে ভুল হ'ব, ইয়াতে মোৰ দেউতাও সহায় কৰিছিলে। আৰু আজি এই পইচাখিনি কিহৰ কাৰণে ওলাব লগা হ'ল সেইটো মই নেক্সট ব্লগত জনাই